Hello everyone, welcome to Nubra Valley. আমি আছো নুব্ৰা ভেলীৰ ওচৰতে থকা এটা হোমষ্টেত আৰু এয়া ভিউ বলক আমাৰ ৰুমটো দেখামগে আৰু এয়া সোমাই যাওঁ আমাৰ ৰুমটো ফালে এইখনে হ'ল বিচনাখন তাৰপিছতে এয়া পুৰা পেকিঙত লাগি আছে এইখিনি হ'ল আমাৰ বাইকৰ গেজেটখিনি বাইক ৰাইডৰ আৰু এইটো হ'ল ভিউ বাহিৰৰ ভিউ ইমান ভালকৈ ওলোৱা নাই যদি বাহিৰৰ পৰিৱেশটো বাহিৰত গৈ আকৌ এবাৰ দেখাই দিম আৰু এইটো হ'ল বাথৰুমটো বহুত ধুনীয়া কিন্তু হ'লে এয়া আমি ৰুমৰ পৰা ওলাই আহিলো ইয়াতে আছে ডাইনিং ৰুম তলত খানা পিনা খাব পাৰে তাৰপিছতে হ'ল এয়া বাহিৰৰ ভিউ বাইকখন থৈছো আমাৰ সেই তাত আৰু এইটো আছিলে আমাৰ আজিৰ হোমষ্টেটো তাতে লগ পালে ফৌজৰ এজন হলদাৰ ৰিটায়াৰ হলদাৰ তেওঁৰ লগত কথা পাতি আছে হাজবেণ্ডে আৰু ইয়াতে আছে এজোপা আপেলৰ গছ ৰ'ব মই আপেল ছিঙি দেখাই দিম আপোনালোকক লাডাখত আহি লাডাখী আপেল খোৱা মজাই বেলেগ গছৰ পৰা ছিঙি থাকো কিমান মিঠা ইমান ৰসাল হোমষ্টেৰ পৰা ওলোৱাৰ আগত তাতে আমি একাপ চাহ খাই ল'লো। চাহৰ লগত পিছে বহুত কিবা কিবি দিছিল। আৰু এয়া আমি ওলাই দিলো হোমষ্টেৰ পৰা আৰু এতিয়া ক'ত যাম এতিয়া নুব্ৰা ভেলী চেণ্ডিউল তো তাত গৈ দেখামগে ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া আৰু এয়া আমি আহি পালোহি নুব্ৰা ভেলীৰ চেণ্ডিউনৰ মাজত এই যে চাৰিওফালে পৰ্বত দেখিছেনে ইয়াৰ মাজতে আছে নুব্ৰা ভেলী আৰু ওচৰতে আছে এয়া গেলেছিয়াৰ পৰা ওলোৱা জুৰি কুলু কুলু শব্দৰে বৈ আছে পানীখিনি কিন্তু বহুত ঠাণ্ডা আছিল আৰু এইফালে আছে আমি থকা হোমষ্টেৰ গাঁওখনৰ নাম হ'ল সুন্দৰ নুব্ৰা ভেলীৰ এটা পাৰ্ট হৈছে এই চেণ্ডিউনখিনি আৰু ইয়াতে কেমেলো আছে পিছে কেমেল ৰাইডো কৰিব পাৰি লগতে আৰু বহুতো এক্টিভিটি কৰিব পাৰে ধুনীয়া লাগিছে ন এইফালে আহিছে এইটো টেঙা বগৰীৰ নিচিনা এইটো হেৰি এইটো ইমিউনিটি বুষ্টাৰ হয় নি অলপ সময় তাতে ৰৈ এইবাৰ আমি ওলালো ডিস্কিট মনেষ্টিৰ ফালে চতুৰ্দশ শতিকাত চাংজেম চেৰাপ জাংপুৱে প্ৰতিষ্ঠা কৰিছিল ডিস্কিট মনেষ্টি লাডাখৰ লেহ জিলাৰ নুব্ৰা ভেলীৰ ডিস্কিটত অৱস্থিত আটাইতকৈ পুৰণি আৰু বৃহত্তম বৌদ্ধ মঠ লাডাখৰ লেহৰ পৰা ই প্ৰায় 115 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মনেষ্টিটোত স্থানীয় পৌৰাণিক কাহিনীৰ সৈতে জড়িত কৰি এটা দানৱৰ মূৰ আৰু এটা হাত থকা বুলি কোৱা হয়
ইয়াত এণ্ট্ৰি ফিজ আছিল এজনৰ প্ৰতি 50 টকাকৈ। পুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈ খোলা থাকে এই ডিস্কিট মনেষ্ট্ৰী। ইয়াৰ পৰা নুব্ৰা ভেলীখন ভালদৰে দেখিবলৈ পোৱা যায়। ঘূৰা ঘূৰা আঙুলি দেখুৱা। ইয়াত 106 ফুট উচ্চতাৰ এটা বিশাল বৌদ্ধৰ প্ৰতিমূৰ্তি আৰু এইবাৰ আমি গ'লো এই প্ৰতিমূৰ্তি দৰ্শন কৰিবলৈ। মোৰ হাতত ধৰ কেনেকৈ হৈছে। এই মূৰ্তিভাগ পিছে দালাই লামাই উদ্বোধন কৰিছিল। ইয়াতে পিছে বহুতখিনি মান্নেও আছিল আৰু ময়ো মান্নে ঘূৰালোঁ। ডিস্কিট মনেষ্ট্ৰী দৰ্শন কৰি এইবাৰ আমি ওলালোঁ চিয়াচিন গ্লেচিয়াৰৰ বেছ কেম্পলৈ। পিছে ডিস্কিট ভিলেজৰ পৰা 12 কিলোমিটাৰ দূৰত্বত অৱস্থিত এইবাৰ আমি পালোহি ডিস্কিট 12ত। আৰু ইয়াতে শ্বুটিং হৈছিল এখন তামিল মুভি ডিয়াৰ কমৰেডৰ কিছু দৃশ্য। এই স্থানটো বাইকাৰ আৰু ভ্ৰমণকাৰীসকলৰ বাবে সঘনাই ৰৈ থকা ঠাই। ইয়াতে অলপ সময় ৰৈ আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। চিয়াচিন গ্লেচিয়াৰ হ'ল ইণ্ডিয়াৰ লংগেষ্ট গ্লেচিয়াৰ আৰু ৱৰ্ল্ডৰ ছেকেণ্ড লংগেষ্ট গ্লেচিয়াৰ। ইয়াৰ টোটেল লেংথটো হ'ল 76 কিলোমিটাৰ। পিছে চিয়াচিন গ্লেচিয়াৰৰ বেছ কেম্পলৈ যাওঁতে ইনাৰ পাৰ্মিটৰ প্ৰয়োজন হয়, কিন্তু আমাৰ প্ৰয়োজন হোৱা নাছিলে কাৰণ মানুহজনৰ আই কাৰ্ডখনেই যথেষ্ট আছিল। আৰু এতিয়া আমি আহি পালোহি চিয়াচিন ৱাৰ মেমৰিয়েল বেছ কেম্পত। লাডাখৰ পূব কাৰাকোৰাম ৰেঞ্জত 12,000 ফুটতকৈ অধিক উচ্চতাত অৱস্থিত চিয়াচিন বেছ কেম্প ভাৰতৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰৰ আৰম্ভণি বিন্দু, যিটো ভাৰতীয় সেনাৰ 102 ইনফেণ্ট্ৰি ব্ৰিগেড আৰু 108 ফৰৱাৰ্ড মিলিটাৰী আউটপোষ্ট আৰু আৰ্টিলেৰী পৰ্যবেক্ষণ চকীৰে 110 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকৃত গ্ৰাউণ্ড পজিশ্যন লাইনক সুৰক্ষা কৰে, য'ত সৈন্যই -50 ডিগ্ৰী চেলছিয়াছৰ উষ্ণতা সহ্য কৰে। পিছে মোৰ হাজবেণ্ডো ইয়াতে কৰ্মৰত আছিল, সেইকাৰণে মই এয়া দৰ্শন কৰিবলৈ সুবিধা পালোঁ। 1984 চনত অপাৰেশ্যন মেঘদূতৰ পিছত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচিন গ্লেচিয়াৰত নিজৰ প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ বাবে চিয়াচিন বেছ কেম্প উৎসৰ্গিত। ইয়াত 1197 জনতকৈও অধিক শ্বহীদৰ নাম এই ফলকসমূহত লিখা আছে। ইয়াৰ ওচৰত এভাগ বহুবিশ্বাসী মন্দিৰো আছে, যাক কোৱা হয় অপি বাবা টেম্পল। 1980 চনত শ্বহীদ হোৱা সৈনিক ওম প্ৰকাশ বাবাৰ প্ৰতি উৎসৰ্গিত এইভাগ মন্দিৰ। বিশ্বাস কৰা হয় যে অপি বাবাৰ আত্মাই
চিয়াচিনৰ লগত লাগি থকা ইণ্ডিয়া চাইনা আৰু ইণ্ডিয়া পাকিস্তান বৰ্ডাৰটো চোৱা চিতা কৰে লগতে সৈনিকসকলক হিমস্খলন আৰু শত্ৰুৰ গতিবিধিৰ দৰে বিপদৰ পৰা ৰক্ষা কৰে। বেছ কেম্পত সৈনিকসকলৰ হেণ্ডিং টেকিঙৰ সময়ত প্ৰতিটো ইউনিট কামাণ্ডাৰে অ'পে বাবাক ৰিপৰ্ট দিয়ে আৰু লগতে ভাণ্ডাৰো দিয়ে। যিসকল সৈনিক ওপৰৰ পোষ্টলৈ যায় তেতিয়াও ৰিপৰ্ট দিয়ে আৰু ঘূৰি অহাৰ সময়তো ৰিপৰ্ট দিয়ে। সন্মানৰ চিনস্বৰূপে সৈন্যসকলে নিজৰ কাৰ্যকালত প্ৰায় মদ ধপাত মঙলবাৰ আৰু বৃহস্পতিবাৰে আমিষ খাদ্য ত্যাগ কৰে। লগতে প্ৰত্যেক মাহৰ 25 তাৰিখৰ পৰা নেক্সট মাহৰ 2 তাৰিখলৈ নিৰামিষ খাদ্য খায়। কাৰণ 25 তাৰিখৰ দিনটোত অ'পে বাবা ওপৰৰ পোষ্টৰ পৰা তলৰ মন্দিৰ ভাগলৈ নামি আহা বুলি ধাৰণা কৰে আৰু নেক্সট মাহৰ 2 তাৰিখত আকৌ ওপৰৰ পোষ্টলৈ যায়গৈ বুলি ধাৰণা কৰা হয়। এইকাৰণে নন ভেজ বেছ কেম্পত সেনাৰ লোকসকলে খোৱাৰ মানা আছে আৰু দাড়ি চুলি নখ আদিও কটা মানা আছে। ইয়াত চোৱা চিতা কৰি আমি আকৌ ৰিটাৰ্ণ হৈ ষ্টে কৰিলোহি খালচৰত। তেন্তে আজিৰ ভিডিঅ'ত ইমানেই, বাই।